ঘৰত কোন আছে বাৰু? আপুনি কোন? কাক বিচাৰিছে? ধৰা আৰু মোৰ ল'ৰাটো ইয়াতে থাকে বুলি শুনিছিলো। আছেনে বাৰু সিহঁত ইয়াত? মই ধৰাৰ শাহুৱেক। আপুনি তৰা আৰু আপোনাৰ ল'ৰাটো ইয়াতে থাকে? ধৰাক মাতি দিয়কচোন। মই তাইৰ লগত বহুত অন্যায় কৰিলো। আপুনি বহুত দেৰিকৈ উপলব্ধি কৰিলে। আপুনি যদি 20 বছৰৰ আগতেই কৰিলেহেঁতেন। আপুনি জানেনে, তৰা ঘৰৰ পৰা মৰিবলৈ ওলাই আহিছিল। মৰিবলৈ। যদি তাই সঁচাকৈয়ে মৰিলেহেঁতেন, তাৰ বাবে আপুনিয়ে জগৰীয়া নহলহেঁতেন নে? মানুহে মানুহক কষ্ট দিয়াৰ আগতেই ভাবিব লাগে। এটা সমস্যাই পৰিয়ালৰ আন বহুতো সদস্যৰ ওপৰত বেয়া প্ৰভাৱ পেলায়। তাইৰ মাক, দেউতাক, ককায়েক, ভনীয়েক, আপোনাৰ ল'ৰা কোনো শান্তিত থকা নাছিল। মা, আপুনি? ধৰা, ভালে আছানে তুমি? মই তোমাক বহুত কষ্ট দিলো। মই এতিয়াহে উপলব্ধি কৰিছো। বিয়াৰ আগত যৌতুক নালাগে বুলি কৈছিলো। তথাপিও গোটেই বস্তুৰে ঘৰ উপচাই দিছিলা তুমি। তথাপিও মই আৰু বস্তু আশা কৰি তোমাক কথা শুনাইছিলো। এতিয়া আমাৰ গোটেই ঘৰ বস্তুৰে উপচি আছে। তথাপিও আমি বৰ অকলশৰীয়া। ল'ৰাটো গুচি আহিল। তুমি মোক বহুত ভাল পাইছিলা, কিন্তু মই তোমাক অমংগলীয়া কৈছিলো। এতিয়া মই সকলো উপলব্ধি কৰিছো। তুমি বিশ্বাস নকৰিব পাৰা, কিন্তু মই সঁচাকে অনুতপ্ত। মোক মাফ কৰি দিয়া তৰা, মোক মাফ কৰি দিয়া। হ'ব মা, আপুনি যদি নিজে অনুতপ্ত, মোক মাফ খুজিব নালাগে।